हेलो गाइस स्वागतम जनाइছোঁ মোৰ ইউটিউব চেনেললৈ। তো এতিয়া মই যাই আছোঁ ঘগ্ৰাপাৰ এটা কম্পিউটাৰ চেণ্টাৰত এডমিশ্যন ল'ব। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো মোৰ এইটো প্ৰথম ভ্লগ ভিডিঅ' হয়, তো চাই থাকিব আৰু। এতিয়া মই যাই আছোঁ ঘগ্ৰাপাৰ। তো ভিডিঅ'টো মই বিলপাৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ, চাই থাকক আৰু। তো গাইস বিলপাৰৰ চক পাই গ'লোঁ ফাইনেলি। ইয়াৰ পৰা ঘগ্ৰাপাৰ 3 কিলোমিটাৰ। তো চাই থাকক। তো গাইস মই আহি পাই গ'লোঁ নলবাৰী মেডিকেল কলেজ ৰোড। তো ইয়াৰ পৰা নলবাৰী মেডিকেল কলেজ বেছি দূৰ নহয়, 6.5 কিলোমিটাৰ হয়। ইয়াৰ চাইনবোৰ্ডত লিখা আছে। তো ইয়াৰ পৰা নলবাৰী 11 কিলোমিটাৰ। তো গাইস ফাইনেলি আহি পাই গ'লোঁ ঘগ্ৰাপাৰ। এয়া ঘগ্ৰা নদী। এতিয়া মই ঘগ্ৰা নদীৰ ওপৰত থকা ব্ৰিজত আছোঁ। তো গাইস ইয়াৰ পৰা একবাৰ ঘগ্ৰাপাৰখন তো গাইস এতিয়া আহি পাই গ'লোঁ ঘগ্ৰাপাৰত থকা IIT কম্পিউটাৰ চেণ্টাৰ। তো বলক ভিতৰলৈ। তো এতিয়া গাইস মই ওপৰত যাই আছোঁ, তো চাই থাকক ভিডিঅ'টো। ফাইনেলি আহি পাই গ'লোঁ গাইস। তো চাওক একবাৰ। তো এতিয়া মই এডমিশ্যন কৰোঁ গাইস। তো গাইস এতিয়া মোৰ এডমিশ্যন হৈ গ'ল। তো একবাৰ ভিতৰৰ কম্পিউটাৰ ভিতৰত চাওক। তো ইয়াতে যদি কোনোবাই এডমিশ্যন ল'ব পাৰে, ঘগ্ৰাপাৰৰ বন্ধন বেংকৰ সন্মুখতে থকা IIT কম্পিউটাৰ চেণ্টাৰ। তো ইয়াত এডমিশ্যন ফিক্স 500 টকা, মান্থলি 400 টকা। তো গাইস ভিউটো চাই লওক। এয়া ঘগ্ৰাপাৰৰ চক। সেইখন মোৰ চাইকেল হয় গাইস। তো ইহঁতে ইয়াতে কম্পিউটাৰ ক্লাছ কৰি আছে। মোৰ ফ্ৰেণ্ড হয় নিকি আহমেদ আৰু মুছৰাফুল আলী। তো ইয়াই কম্পিউটাৰ ক্লাছ কৰি আছে। তো চাই থাকক। তো মানে এইটো ৰুমত মেমে আৰু কাৰোবাৰ এডমিশ্যন কৰি আছে। তো চাই থাকক। তো গাইস আজিলৈ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।